क'क्राझाराव बिटिसि आबाद बिफाननि मावखुलियाव सोमजिदों जाख्ल'नायनि अजद। बावैसो सान सिगां आबाद बिफाननिफ्राय सौफैनाय क्रेसार मेसिनखौ हरनायनि मुङाव मुलाम्फागिरिफोरनिफ्राय रां घुस लानायनि भिडिअ'आ ससियेल मिडियानि गेजेरजों रोखा नुजादोंमोन। जाय समाव इउपिपिएल, बिजेपि आरो जिएसपिनि जुथाइ बिटिआर सरकारा रायजो राजाफोरनि मोजां खुंथाय खुंनो थाखाय नाजाबाय थादों, बे समावनो आबाद बिफाननि जुनियर इन्जिनियार नीलकान्त कलिता मुंनि सासे मावख'गिरिया मुलाम्फागिरिनिफ्राय रां घुस लानायनि सावगारिया मोजां आरो गोग्गो खुंथायनि थासारिखौ गुबुंले खालामनायनि लैखोन नुनो मोन्दों। बे आयदाखौ लानानै बिटिआरनि आबाद बिफाना राहा लानो गोनां जादों। रां घुस लानायनि सावगारिया सोराङाव फैनायनि उनाव बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणसम दासआ खेंफोरथि होदों। बिथाङा बे जाथायनि सायाव संदाननो खोथा होनायजों लोगोसे दायनिगिरिखौ साख्रिनिफ्राय बोख्लायनाय जागोन आरो रां जाख्ल'ग्रा सरकारि मावख'गिरिफोरा रावबो गनाय नङा होननानै खौरांगिरि मेलनि गेजेरजों रोखायै बुंथियो। যিদিনাখন এই ঘটনাটো হৈছিল মৌলিক ভিডিঅ'টো পঠাইছিলে, কিন্তু মোক যিটো ভিডিঅ' পঠাইছিলে একদম স্পষ্ট পোৱা নাছিলোঁ। নেক্সট আৰু এটা ভিডিঅ' মই পালোঁ, সেই ভিডিঅ' মৰ্মে আমি নিশ্চিত হৈছে দেখা পাইছোঁ, কিন্তু দেখা পোৱাৰ পাছত সেই জেগাখিনিত কমচে কম তেখেতে ইঞ্জিনিয়াৰৰ লগত আৰু 2-3জন অফিচ ষ্টাফো আছিল। গতিকে সেই অফিচ ষ্টাফ থকাৰ পাছত তেওঁলোকে এই ঘটনাবিলাক কৰিল কিয়? আৰু গতিকে এই ঘটনাটোক দেখি আমি খুব গৰিহণা দিছোঁ, কাৰণ এনেকুৱা কৰিব নালাগে বুলি কেইদিনমান আগতে আমাৰ প্ৰমোদ বড়ো ছাৰ আৰু হেমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল, যে উনুকিয়াই দিছিল যে এনেকুৱা কোনোদিন পইচা লেনদেন নকৰিব বুলি তেওঁলোকক জনোৱা হৈছিল। কিন্তু তথাপিতো তেওঁলোকে কাকো কেয়াৰ নকৰি নিজৰ মুনাফা পূৰা কৰাৰ কাৰণে তেওঁ লেনদেন আৰম্ভ কৰিছে। আৰু সেইটো সঠিক নে সঁচা নে মিছা তাৰ কাৰণে এতিয়া মই এনকুৱাৰী দিছোঁ। এই এনকুৱাৰী মৰ্মে যদি সঁচাকৈ যে দোষী হয় তেতিয়াহ'লে আমি অতি শীঘ্ৰে তেওঁক ছাছপেনশ্যন কৰিম। ইতিমধ্যে আমি লেটাৰ আমি প্ৰেৰণ কৰি দিছোঁ। হয়তো 2-3 দিনৰ ভিতৰত ক্লিয়াৰ ৰিপৰ্ট ওলাই যাব। ওলোৱাৰ পাছত ছাছপেনশ্যন হোৱাৰ এটা সম্ভাৱনা 100% আছে। আৰু কোনোমতে কাকো ৰেহাই দিয়া নহ'ব। অফিচত তেওঁলোকে নিজাববীয়া দৰমহাবিলাক পাই থাকে। দৰমহা পাই থকাৰ স্বত্তেও যদি তেওঁলোকে এনেকুৱা কেলেংকাৰী সৃষ্টি আৰম্ভ কৰে, তে লেনদেন যদি কৰে, তেতিয়া গাঁৱৰ ৰাইজে আমাক কি বিশ্বাস কৰিব? এগ্ৰিকালচাৰটো বদনামী হ'ব পাৰে। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু যিমানখিনি আমাৰ এগ্ৰিকালচাৰ ব্ৰাঞ্চৰ আজি বিটিআৰখনত আছে সকলোকে মই কৈছোঁ যে কোনো লেনদেনত যদি কোনোবা মানুহ তেনেকৈ ধৰাত পৰা যায়, তেতিয়াহ'লে আকৌ কোনোবিধে তাক এৰি দিয়া নহ'ব। সকলোকে আমি ছাছপেনশ্যন কৰিম বুলি মই তেওঁলোকক ইতিমধ্যে জনাব বাধ্য হৈছোঁ, আৰু এই ছাছপেনশ্যন কৰিম বুলি মই তেওঁলোকক ঘোষণা কৰিছোঁ। দুজন নামত আহিছে, দেৱনাথ আৰু কলিতা। ইতিমধ্যে আমি দেৱনাথৰ লগতো দিছোঁ আৰু লগতে নীল কলিতাৰ নামতো আমি এনকুৱাৰী দিছোঁ। গতিকে সেই এনকুৱাৰী মৰ্মে যদি সঠিককৈ হয় তেতিয়াহ'লে 100% তেওঁলোকৰ 2জনৰ ছাছপেনশ্যন হ'ব।